আমি যুৱ সংঘবিলাক আচলতে বহুত সহযোগ কৰিছিলে যুৱ সংঘই দৰ্জীয়ান গাঁৱৰ মানে যুৱ সংঘই বহুত সহযোগ কৰিছিলে আৰু যুৱ সংঘই নিজৰ খেলখন উঠি পৰি লাগিছিলে ভালকৈ হ'বৰ কাৰণে আৰু আমি JDG কে ক্লাব আমি পাতিছিলোঁ অৰ্থাৎ আমাৰ পঞ্চৰন্তৰ 5খন গাঁও মিলি আছিলে কেৰাণী কেঁচুগুৰি জকাইচুক গটং আৰু দৈজান আৰু আমি ঠিক তেনেকুৱা ধৰণে আমাৰ এটা টীমো আছিলে সেই গতিকেলৈ আমি JDG কে ক্লাব বুলি আমি দিছিলোঁ আৰু খেলুৱৈ কেইজনমানৰ নাম মই লৈছোঁ কিছুমান মানুহৰ হয়তো নাম থাকি যাব পাৰে বহু দিন সৰুতে আৰু যেতিয়া 99, 98, 2000ৰ কথা আৰু তেতিয়া আৰু এতিয়া বহুত পাৰ্থক্য হৈ গ'ল কেৰাণী গাঁৱৰ লক্ষী আছিলে আৰু টিখাল বুলি আছিলে আৰু কেইজনমান আছিলে আৰু কেঁচুগুৰি গাঁৱৰ ধমেন আছিলে আৰু পাহৰিছোঁ মই জকাইচুক গাঁৱৰ ধমেন মৰাণ আছিল আৰু ইপিনে মোহন মৰাণ আছিলে গটং গাঁৱৰ কোলাই আছিলে কলেজ চকাই আছিলে প্ৰবীণ ভিনী আছিলে আৰু নকুল আছিলে আৰু আমাৰ গাঁৱৰ ললিত আছিলে এতিয়া তেওঁ ঢুকালে বিপুল আছিলে আৰু আমি আচলতে এটা টীম হৈ আমাৰ টীমটো যথেষ্টখিনি মিলা প্ৰীতিয়ে বা প্ৰায়খিনি অনুষ্ঠান প্ৰতিষ্ঠান আমি যোগদান কৰোঁতে আমি সফল হৈও আহিছোঁ আমি এই টীমটোৱে আমি বাৰেকুৰিত খেলিছোঁ বাৰেকুৰিত অৱশ্যে আমি হাৰিছোঁ মই গ'লকিপাৰ আছিলোঁ হাৰিও আমি জিকিছোঁ আৰু গড়েটিঙত খেলিছোঁ বৰগাঁৱত খেলিছোঁ আৰু বাৰেকুৰি আহি হাতীজানৰ হুলটোপত খেলিছোঁ আৰু হুলটোপত এটা কথা নক'লে আধাৰুৱা হ'ব তাত এটা ল'ৰা আছিলে পাউল বুলি আদিবাসী ল'ৰা হয় আৰু তেওঁলোকৰ লগতে হয়তো খেলখন আমাৰ হৈছিল নেকি আমাৰ গাঁৱৰ হৈ আমি খেলিছিলোঁ দৰ্জীয়ান গাঁও হৈ খেলিছিলোঁ তাতে গোলকিৰ পৰা গোলকিলে মই শ্বুট মাৰি কিনি গোল সোমাইছিলোঁ আৰু তেতিয়া হুলটোপৰ ফিল্ডখন আছিলে এতিয়া বৰ্তমান সেই ফিল্ডখন নাই এতিয়া স্কুল হ'ল কমিউনিটি হল হ'ল আৰু তেনেকৈ আমি মতাপুঙত খেলিছোঁ লেচেংকাত খেলিছোঁ তৰা আমি সেই গাঁৱৰ হৈ খেলোঁতে আমি ঠিক বাৰেকুৰি আমি এইবোৰত খেলিছোঁ আৰু আমি বাগজান গাঁৱত খেলিছোঁ বাগজান বাগানত খেলিছোঁ কেইবাটা লাইনতো খেলিছোঁ 8 নম্বৰ 6 নম্বৰ 9 নম্বৰ 7 নম্বৰ আৰু পালং লাইনলৈকে আমি খেলিছোঁ ৰূপাই বাগানতো খেলিছোঁ আৰু আমি ইফালে কাকপথাৰ গৰুমাটোপত খেলিছোঁ বৰমেচাইত খেলিছোঁ ঠিক তেনেধৰণে কিছুমান জেগা পাহৰিছোঁ নামবোৰ মামৰণিত খেলিছোঁ আৰু বহু জেগাত খেলিছোঁ আচলতে পাহৰিছোঁ বৰালিত খেলিছোঁ বহু আগৰ কথা সেইকাৰণে বহু জেগাত পাহৰিছোঁ এতিয়া খেলবিলাক ক'ত খেলিছিলোঁ আৰু আমাৰ টীমটোৱে যথেষ্টখিনি তেতিয়া কিন্তু চাইকেলত আমি গৈ খেলিছিলোঁ ক'ৰবাত খেল আছে বুলি ক'লে মানে নকাট পদ্ধতিয়ে খেলবিলাক হৈছিলে এদিনীয়া দুদিনীয়া তিনিদিনীয়া কাৰ্যসূচীৰে হয়তো সপ্তাহজোৰা হৈ যায়গৈ জইনিং প্ৰথম দিনাখন জইনিং কৰিব লাগে খেল হয়তো দুদিনৰ পাছতে ফাৰ্ষ্ট ৰাউণ্ড শেষো নহয় এনেকুৱা ধৰণৰো আমাৰ হৈছে আৰু আমি ওলাই যাওঁ বহুতত আমি থাকিবলগীয়া হয় কেইবাদিনো গতিকে আমি নিজকে কেতিয়াবা অসন্তুষ্টি প্ৰকাশ কৰোঁ যে খেলিবলৈ গৈ প্ৰথমে 3-4 দিন এনেই থাকিবলগীয়া হয় মানে কিছুমানে ধৰক বেয়া পায় নেকি এনেকুৱা এটা অনুভৱ কিন্তু তেতিয়া দিনত তেনেকুৱা নাছিলে আটাইয়ে বহুতখিনি ফুটবল বুলি ক'লে আমি যেতিয়া ফিল্ডত সোমাওঁ প্লেয়াৰবোৰ যেতিয়া সোমায় খেলুৱৈবিলাক যেতিয়া খেলে আৰম্ভ হ'বলৈ তেতিয়া কিনাৰে বাউণ্ডাৰী মানে যিখন ফিল্ডৰ বাউণ্ডাৰীৰ আঁচ থাকে সেই আঁচডালৰ লাইনৰ মানে বাহিৰত ইমানেই দৰ্শক নহয় ল'ৰা ছোৱালী বুঢ়া বুঢ়ী আটাইয়ে মানে যি বিনন্দীয়া পৰিৱেশ সঁচাকৈয়ে কিবা এটা ভাল লাগিছিল তেতিয়া দিনৰ কথা কৈছোঁ এতিয়া দিনৰ কথা নহয় সঁচাকৈয়ে বহুতত খেলিলোঁ যেতিয়া মই গাঁৱত আছিলোঁ তো সঁচাকৈয়ে বহুত তেতিয়া আমাক চিল দিছিলে আৰু বেটছমেনত ট্ৰফি দিছিলে কাপ দিছিলে তেনেকৈ কাপ আমি খেলিয়ে নাপালোঁ তেতিয়া চিল আছিলে প্ৰাইজ চিল আছিলে চিলতে আমি খেলবিলাক তেতিয়া চিল চলন্ত চিল তেনেকুৱা ধৰণৰ আছিলে বৰ ডাঙৰ চিল দিয়ে এতিয়া কাপ হ'ল বাৰু গতিকে বহুত ভাল